নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুতে ভাল খবৰ, অসম পুলিচৰ এবি ইউবি এছআই কমাণ্ডো বেটেলিয়নৰ যি নতুনকৈ পদ মুকলি হৈছিল, তো সেই পদসমূহত অনলাইন এপ্লাই কৰোঁতে পিআৰচিখনৰ প্ৰয়োজন হৈছিল। আৰু সেই সম্পৰ্কে ডিজিপি মহোদয়ে ফেচবুক পেজ যোগে যোৱাকালি আমাক জনাইছিল যে অনলাইন এপ্লাই বা আবেদন কৰাৰ সময়ত পিআৰচিখনৰ প্ৰয়োজন নহয়। আৰু এতিয়া আপোনালোকৰ যিটো পিআৰচিৰ অপশ্যন সেইটো নাইকিয়া কৰি দিছে। তো ইয়াতে আপোনালোকৰ এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, ফটো, ছিগনেচাৰ, তো এইখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। আৰু যিখিনি ST SC বা OBC কেণ্ডিডেট তেওঁলোকৰ কাৰণে যিখন কাষ্ট চাৰ্টিফিকেট, তো ইয়াতে অপশ্যন থাকিব, তো আপোনালোকে তাত আপলোড কৰি দিব। আৰু আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব তাৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব, তাৰ পৰা চাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আজিলৈ ইমানে। জয় আই অসম।